Hello everyone, welcome back to my another mini vlog. So আজি আমি গৈ আছো কিংকুডা ৰুমলে আৰু কেলেনো গৈ আছো কৈ আছো বাৰু আপোনালোকক তাৰ আগতে আমাৰ প্ৰিন্টাৰ কাম আছিলে হেতুকে দি ললো প্ৰিন্ট আউটৰ দোকানত তাৰ পিছতে আমি গুটেই কেজনীয়া গাড়ীত বহিলৈ গৈ আছো কিংকুডা ৰুমলে আৰু কিংকুদাই ক'লে যে তেওঁ হেনো বোলে লেবৰ শিকাই দিব লাগে বোলে অলপ আৰু লেব কৰোৱাৰ বাহানাৰে দুপৰীয়া লাঞ্চটো আমি তেওঁ ঘৰতে কৰিম তেওঁৰ ৰুমতে কৰিম ফাৰ্ষ্টতে গৈয়ে কি আমি প্ৰেক্টিকেলখিনি কৰি চালো এবাৰ তাৰ পিছত আমি গুটেই কেজনী লাগি গলো লাঞ্চৰ যোগাৰত পিছে আজিও মই খানা বনোৱা নাই দেই আজি খানা নিধিয়ে বনাই আছে যি জোৰতহে মাংস লৰাইছে নিধিয়ে হাতাই ভাঙি পেলালে একদম দাদাই বাৰু গালি চালি নিদিলে হাতাখন ভাঙাৰ কাৰণে বাৰচাই নিধিক হেল্প কৰি দি আছে কিন্তু নীলম আৰু মই বাজি চাইহে আছো তাৰ মাজতে আকৌ নিধিয়ে আমাক মাংস টেষ্ট কৰি চাবলৈ ক'লে বাৰু মানিব লাগিব কিন্তু নিধিয়ে মাংসখিনি মজা বনাইছে আমাৰ খানা ৰেডি হওঁতে 3টাই বাজি গ'ল এতিয়া ৰখাৰখি চিষ্টেম নাই চিধা খাওঁ আৰু খাই বৈ লওঁ মানে সন্ধিয়াই হ'ল আৰু আমি নিজৰ ৰুমৰ বাবে ওলালো